হাই তো সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি গৈ আছোঁ গল্ডেন টেম্পল গল্ডেন টেম্পল গৈ আছোঁ। তাত গৈ আপোনালোকক দেখাই আছোঁ গল্ডেন টেম্পলৰ কিছু দৃশ্য ট্ৰাই কৰি আছোঁ। তাত পাই ভিডিঅ'টো দেখাই আছোঁ। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. Digaru corridor পালোহি। ইয়াত কি বোলে পাৰ্কিং কৰিব নিদিয়ে বোলে, ভিতৰত সোমাই থৈছিলোঁ আমি গাড়ীখন, নাজানো ন। এতিয়া পাৰ্কিং কৰিবলৈ লৈ গৈছে। ফাইনেলি পাই গ'লোহি Digaru corridor। তো সেইফালে টেবুল এনেকুৱাকৈ লগাব পাৰে, লগাই থোৱা আছে। ফটো মত এইফালে এপাক ঘূৰি পিনে দেখাই দিছোঁ আপোনালোকক কেনেকৈ ক'ত কি বস্তু আছে Digaru resort। আপোনালোকে আহিব, বহুত মজা হয় জেগাটো। তো Digaru resort ইয়াত আমি আহিলোঁ আজি। ইয়াৰ পৰা আমি গল্ডেন টেম্পল যাম, Allubari। এই চালা বোকা বোকা। তাৰ হাতত আৰু খোজকাঢ়ি গৈ আছোঁ শিলগুটি মাজেৰে। এই কৰিডৰত আমি ফ্ৰাইড ৰাইচ খাই আছোঁ, চিকেন ফ্ৰাইড ৰাইচ। খাই শেষ কৰি আমি ডাইৰেক্ট যাম কি দিছিলে বুদ্ধিষ্ট টেম্পল ন, গল্ডেন টেম্পল যাম Allubariত থকা। চাই থাকিব ভিডিঅ'টো আগলৈকে। তো Digaru কৰিডৰত আমি যাব ওলাইছোঁ, যাওঁগৈ ইয়াৰ পৰা যাই কিনে ডাইৰেক্ট Allubari যাম গল্ডেন টেম্পল। তো ভিডিঅ'টো চাই থাকিব আগলৈকে। ষ্টাৰ্ট Allubari টেম্পল। তো আমি গৈ আছোঁ এতিয়া ওপৰত খটখটি চিৰি, লগতে মই গৈছোঁ। তো আমি কি আছিলে জেগাটো, সেইটো ক'লৈ গৈছিলে, সেইটো Digaru আহিলোঁ। তাৰপিছত এতিয়া আহি
আলুবাৰী বুদ্ধিষ্ট টেম্পল না গল্ডেন টেম্পল কি আছে তাত সোমাইছোঁ খটখটি উঠি গৈ আছোঁ আৰু আজি ফাৰ্ষ্ট টাইম আহিছোঁ দেই আপোনালোকে যদি নাই আহিব ইয়াত ধুনীয়া চাওঁগৈ ওপৰত গৈ কি হয় ভাগৰ লাগি গ'ল দেই সোমাই গ'লোঁ আগফালৰ পৰা এখন চব কি ধুনীয়া পৰিৱেশ আপোনালোকে আহিব চাই যাম 4 ৰাউণ্ড দেখাই দিছোঁ ভিডিঅ'ত চাই ল'ব আপোনালোকে আহিব চাই যাব বিৰাট মজা জেগা হয় মন একেবাৰে ভাল লাগি যায় তাৰমানে ইয়াত আহি ইয়াত জোতা চেণ্ডেল পিন্ধিব নোৱাৰে বাহিৰত থৈ হ'লেও আমি ইয়াত থৈ গৈছিলোঁ তো ভিডিঅ'টো আজিলৈ ইমানেই চাই থাকিব মোৰ নতুন ব্লগ আহি আছে এইটো ভিডিঅ'ৰ পাছত যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব